বন্ধুসকল আপোনালোক কেনেকুৱা আছে নিশ্চয় ভালে আছে তো আমি লগ পালো আমাৰ নেক্সট ভিডিঅ'টোত তো আমাৰ এইটো ভিডিঅ' আমি উত্তৰ গুৱাহাটীৰ পৰা বনাইছোঁ তো উত্তৰ গুৱাহাটীৰ আমি ৰপৱেৰে যাই কি জায়গা ঘূৰিলো তাৰে বিৱৰণ দিম তো আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টো বন্ধুসকল আমি স্কুটি এখন ৰেণ্টত ললো আপোনালোকক পিছত ইনফৰমেশ্যনটো দিম মানে স্কুটিখন কিমানত লৈছোঁ কি কৰিছোঁ আৰু যাৰ পৰা লৈছোঁ তাৰ নাম্বাৰটো আৰু তাৰ পৰা এটা বাইক লৈ কিনে আপোনালোক দ্বিতীয় ভিডিঅ'টো নিশ্চয় আপোনালোকে বহুত ভাল পাব আগততো আমি যিখিনি পাৰোঁ দিছোঁৱেই আৰু এইটোতো মানে এইটো ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ ভাল জেগাত উঠাম মানে ৰপৱেত বহুতে উঠে কিন্তু ৰপৱেত উঠি কিনে আহি ইফালে ঘূৰা জেগাটো বহুতে নেদেখায় দৌল গোবিন্দ আহি পালোঁ ইয়াত বহুত মানুহ আছে চাওক আপুনি এটা আমাৰ মন্দিৰ হয় এতিয়া প্ৰভুৰ চৰণত আমি এটা সেৱা ল'ম ঠিক আছে আচ্ছা দৌল গোবিন্দ মন্দিৰ এতিয়া বন্ধুসকল আপোনালোকে এইটো দেখা পাইছে এইটো দৌল গোবিন্দ মন্দিৰ এইটো আপোনালোকক দেখাই আছোঁ আপোনালোকে যদি ইয়াৰ মন্দিৰত যদি আহি কিনে যদি চাকি দিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি কিনে আপুনি বুদ্ধি প্ৰজ্বলন কৰিব পাৰিব আপোনাৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ প্ৰভাসৰ আৰু অস্থায়ী নাটঘৰ ঠিক আছে আপোনালোকে মন্দিৰটো চাই কিনে মন্দিৰটো দেখি কেনেকুৱা লাগিল বাৰু আপোনালোকে কমেণ্ট কৰি নিশ্চয় তলত আপোনালোকে জনাব ঠিক আছে বন্ধুসকল ঠিক আছে এতিয়া আৰু আমি আপোনালোকক আৰু এটা আন মন্দিৰলৈ লৈ গৈ আছোঁ তেতিয়ালৈ আপোনালোকে ৱেইট কৰি থাকক আপোনালোকে এই ৰাস্তাটো দেখিছেনে ইফালে গ'লে আমি কি পাম দাদা ইফালে গ'লে এই ৰাস্তাটোৰ মন্দিৰ দীঘলঝৰ মন্দিৰ না ঠিক আছে দাদা থেংক ইউ ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব 9 কিলোমিটাৰ হ'ব না ঠিক আছে দাদা থেংক ইউ বহুত বহুত ধন্যবাদ তো বন্ধুসকল আপোনালোকক আমি আগৰ ভিডিঅ'টোত কৈছিলোঁ ৰপৱেৰে আহিলে উত্তৰ গুৱাহাটীত ঘূৰিবলগীয়া জেগাখিনি আপোনালোকক দেখুৱাম তো আজি সেই দেখুৱাবলৈ আমি আগবাঢ়ি গৈ আছোঁ তো এতিয়া আমি দৌল গোবিন্দৰ পৰা আহিলোঁ এতিয়া আমি ডিগেশ্বৰী মন্দিৰলৈ যাম তো আপোনালোকে চাই থাকক ডিগেশ্বৰী মন্দিৰলৈ যোৱা ভিডিঅ'টো আৰু আপোনালোকে আমাৰ যদি ভিডিঅ'টো ভাল পায় আমাৰ চেনেলটো লাইভিজে জাৰ্নি নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড কমেণ্ট নিশ্চয় কৰিব আপোনালোকে আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ এইটো বন্ধুসকল এইটো আমি এনেকৈ খোজকাঢ়ি আমি চিৰিৰে যাই গৈ থাকিব লাগিব বন্ধুসকল আমি এতিয়া গৈ আছোঁ ডিগেশ্বৰী মন্দিৰত উঠি আছোঁ চিৰি বগাই আছোঁ ডিগেশ্বৰী মন্দিৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ
বন্ধুসকল ইমানটো চিৰি বগালোঁ প্ৰায় ভাগৰে পৰিছোঁ বহুত ওপৰত হয় এতিয়া পাম আৰু বেছি দূৰ নাই জলদি ভাগৰি পৰিছে নেকি পাইছোঁ সেই বন্ধুসকল এইফালে চাওক কি ডাঙৰ ডাঙৰ পাথৰ কি সুন্দৰ সুন্দৰ গছ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিলে এইটো আমাৰ হনুমানজীৰ জয় হনুমান বন্ধুসকল আমি আগৰ ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক ৰপৱেলৈ আহিলে উত্তৰ গুৱাহাটীৰ পৰা এনেই ঘূৰি যাব নালাগে তো আপোনালোকে ৰপৱেৰে আহিলে উত্তৰ গুৱাহাটীত আপোনালোকে 200 বা 300 টকাত স্কুটি ভাড়াত পাব 1 ঘণ্টাৰ বাবে তো আপোনালোকে স্কুটিখন লৈ ঘূৰিব পাৰিব বিভিন্ন জেগা যেনেকুৱা ধৰ ওচৰতে আছে আমাৰ 500 মিটাৰ দূৰত দৌল গোবিন্দ মন্দিৰ আৰু দৌল গোবিন্দ মন্দিৰৰ পৰা চাব পাৰিব আপোনালোকে 9 কিলোমিটাৰ দূৰত্বত আছে আমাৰ ডিগেশ্বৰী মন্দিৰ তো আপোনালোকে এবাৰ হ'লেও চাব আৰু আমি সেই ডিগেশ্বৰী মন্দিৰৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু চালে আপোনালোকে নিশ্চয় যাওঁ লাগিব তো আপোনালোকে নিশ্চয় এবাৰ যাব ধন্যবাদ বন্ধুসকল আমি মন্দিৰ কৰ্তৃপক্ষৰ লগত কিছু কথা পাতিছিলোঁ এই মন্দিৰটোৰ বিষয়ে আৰু মন্দিৰ কৰ্তৃপক্ষই খুব ধুনীয়াকৈ আমাক বুজাই দিলে মন্দিৰটোৰ বিষয়ে বহু কথা ক'লে তো আপোনালোকক সেই কথাখিনি আমি আগবঢ়াইছোঁ আপোনালোকে নিশ্চয় শুনি ভাল পাব আৰু মন্দিৰৰ দৃশ্যবিলাক চাইও আপোনালোকে ভাল পাব চাই থাকক আমাৰ নতুন ইউটিউব চেনেল লাইফ ইজ এ জাৰ্ণি এই মন্দিৰটো মানে কেতিয়া আৰম্ভ হৈছিল কিমান চনত এইটো মন্দিৰটো এখন আছিল আগতে মাৰ্কণ্ডমণি আশ্ৰম পুৰাণৰ মতে যিয়ে পুৰাণ লিখিছিল মাৰ্কণ্ডমণি আশ্ৰম আছিল মাৰ্কণ্ডমণি ইয়াতে তেওঁৰ অল্পায়ু আছিলে সেইকাৰণে তেওঁক কৈছিলে পিতাকে কৈছিলে যে তুমি গৈ তাত আশ্ৰম পাতি মহাদেৱীক ধ্যান কৰা আৰাধনা কৰা আৰু সেই আৰাধনা কৰাৰ ফলত তেওঁ ইয়াতে আৰাধনা কৰি থাকোঁতে দেৱীয়ে সেই চব চকুৰে তেওঁক থিয় দিছিলে থিয় দিয়াৰ পিছত ইয়াতে তেওঁ কদযুগল আৰু বাঘৰ পাঞ্জা পৰি আছিল এইটো হয় না ঠিক আছে আপোনালোকক আমি দেখাই দি আছোঁ আপুনি দাদা কওক তাৰপিছতে এইটো যেতিয়া শিৱলিংগৰ য'ত আহোম ৰজাসকলৰ দিনতে আমাৰ বিশেষকৈ নামনি অসমত মঠ মন্দিৰ বা উজনি অসমত মঠ মন্দিৰ দৌল এইবিলাক স্থাপন দিছিল এইটো শিৱলিংগ স্থাপন কৰিছিল 1657 না এক বৈঠ চাই দিছিলে চন নহয় আৰু তাৰ ফলত তাত তেতিয়া শিৱলিংগই এইটো কৰিলে তাৰপিছত এইটো থাকিলে থকাৰ পিছত এইটো আগতে ভঙা চিঙা আছিলে এইটো ৰাইজৰ ইয়াত বৰঙণি দান বৰঙণিৰে আজি এইখিনি পৰিণত হৈছে ঠিক আছে বহুত বহুত ধন্যবাদ দাদা আচ্ছা আপোনালোকৰ লগত থাকিল বহুত বহুত ধন্যবাদ দাদা আৰু ইয়াত মানে কি আহাৰ গ্ৰহণ কৰা আহাৰ গ্ৰহণ ইয়াত আপোনাৰ পূজা ইয়াত এইখন শক্তিপীঠ ইয়াত দেৱীৰ ভৰিৰ উৰুটো পৰিছে 51খন পীঠৰ ভিতৰত এই এখন পীঠ এইটো শক্তিপীঠ ইয়াত মৃন্ময় পূজা নহয় এনেই দুৰ্গা পূজা হয় কিন্তু শক্তিপীঠ কাৰণে ইয়াত দুৰ্গা পূজা নহয় দুৰ্গা পূজা সেনেকৈ কৰা হয় আৰু তাৰ ফলত ইয়াত কালী পূজা হয় শিৱ পূজা হয় আৰু গণেশ পূজা হয় এইকেইটা মেইন পূজা আৰু ইয়াত মহাবলী হয় দুৰ্গা পূজা কেতিয়াবা বেছি হ'লে গোটেই কেইদিনতে কৰে এনেই নহ'লে নৱমীৰ দিনাখন আমাৰ ৰাইজৰ ফালৰ পৰা মহাবলী আৰু কোনোবাই যদি দান বৰঙণি দিয়ে তেতিয়াহ'লে তেওঁ দান দিয়ে বা বলি দিব খোজে তেওঁলোকে পাই যায় ইয়াত আহি তাৰ ফলত আমাৰ অষ্টমীৰ পৰাই বলি বিধানটো আৰম্ভ হয় বেছি বন্ধুসকল আপোনালোকে নিশ্চয় মন্দিৰ কৰ্তৃপক্ষই কোৱা কথাখিনি আপোনালোকে শুনিলে আৰু নিশ্চয় বুজি পাইছে তো আপোনালোকে উত্তৰ গুৱাহাটীলৈ আহিলে নিশ্চয় ডিগেশ্বৰী মন্দিৰলৈ আহিব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আগলৈ লগ পাম অন্য এটা ভিডিঅ' লৈ তো আপোনালোকে আমাৰ নিউজ চেনেল লাইভ ইজ এ জাৰ্ণি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্টটো নিশ্চয় কৰিব তেতিয়াহ'লে বাই বাই আৰু লগ পাম আমি অন্য এটা ভিডিঅ' লৈ